আজি আপুনি এগৰাকী এচিএছ অফিচাৰ আছিলে। এচিএছ অফিচাৰ হৈও আপুনি চাকৰি বাদ দি আচলতে কি সাহসত আজি আপুনি এনেদৰে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এটা কোচিং চেণ্টাৰ চলাই আছে। চ' সেইখিনি হয়তো বহুত বেছি সাহস লাগিব। চ' কেনেদৰে আৰম্ভ কৰিছিলে বা সেই ইনস্পিৰেশ্যনটো ক'ৰ পৰা পালে যদি অলপমান কয় আৰম্ভণিতে? চাকৰিত জইন কৰাৰ পিছত মোৰ যিখিনি তেতিয়াও মই মেণ্টৰিং কৰি আছিলোঁ বহুত ছাত্ৰ-ছাত্ৰীক। তেতিয়া সময়ৰ অভাৱ ঘটিছিলে। যিহেতু ব্যস্ততাও আছিলে আৰু সেইবাবে এইটো এটা ছেগমেণ্ট য'ত মই একচুৱেলি কাম কৰি ভাল পাওঁ। ষ্টুডেণ্টছৰ লগত থাকি বা তেওঁলোকক দিহা পৰামৰ্শ দিয়া। আৰু তাত মই দেখিছিলোঁ যে যিসকল অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকে যথেষ্ট নিৰাশা আৰু হতাশাত ভুগিবলগীয়া হৈছিলে। যিহেতু ক্লাছেছ নাপায়। আৰু মাৰ্কেটত এইটো মানে বিয়পাই দিয়া হৈছিলে যে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিলে এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক যিখিনি পৰীক্ষা আছে তাত সফলতা অৰ্জন কৰিব নোৱাৰি। আ দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব মই। কিন্তু এই ধৰণৰ ভয় যিটো মানে আ বিয়পাই দিয়া হৈছিলে, যিটো কাৰণত বহুত ষ্টুডেণ্টছে মানে আ ভাঙি পৰিছিলে। আৰু মই ভাবিছিলোঁ যে এইটো সঁচাকৈ এটা বৰ চিন্তনীয় গেপ। যদি মই হয়তো পূৰণ নকৰোঁ, তেতিয়া এইটো খালী ঠায়ে ৰৈ যাব। আজি মই কৰাৰ কাৰণে মই আজি সুখী যে মোক দেখি অন্য বহুত কেইটা কোচিং ইনষ্টিটিউটে অসমীয়া মাধ্যমত পাঠ্যক্ৰম আনিছে আৰম্ভ বা পাঠ্যপুথি আনিছে আৰু সেই মানে ইনিচিয়েটিভটো আগবঢ়াই লৈ গৈছে। হয়।